खुलुमबाय स्टुडियो आं रबन बसुमतारी कक्लाबारि फार्माव बिटिसिनि डिपुटि चिफ रिहन दैमारिया नायगिदिंफैदों। नैजिनै नं कक्लाबारि बियाबनि सिङाव थानाय कक्लाबारि फार्मनि नब्लाङाव बिपिएफ दोलोनि एपइन्टमेन्ट लेटार राननाय हाबाफारिया जालाङो। कक्लाबारि बियाबनि टिसिएलसिएसनि मासिगिरि सोगोमसार बर' आरो नैजिनै नं कक्लाबारि बियाबनि सिङाव थानाय मोन गुथा भिसिटिसिनि मासिगिरिफोरनो एपइन्टमेन्ट लेटार राननाय हाबाफारियाव गाहाय आलासि महरै बाहागो लाफैना हाबाफारिखौ मावफुंना होलाङो। हाबाफारियाव गाहाय आलासि महरै बाहागो लाफैनानै बिबान मोननाय मासिगिरि बिथांमोनखौ रायजोनि मोजां हाबा मावलांनो थाखाय रायजोनि सिगाङाव खावलायो डिपुटि चिफ रिहन दैमारि बिथाङा। हमारी कक्लाबारि माने सेंट्रेल स्टेट তোৰ যেটো ফাৰ্ম আছিলে সেইটো বহুত দিনৰ পৰা এনে পৰি আছে আৰু মই যেহেতু বিটিচিৰ কৃষি বিভাগৰ দায়িত্বটো মই পাইছোঁ মই কাৰণে চাবলৈ আহিছোঁ অলপ চাইছোঁ কি কৰিব পৰা যায় যেহেতু এটা বহুত ডাঙৰ ফাৰ্ম হয় এইটো চাই দেখিলোঁ যে এইটো অকল বিটিচি চৰকাৰৰ যোগেদি এইটো ৰিভাইভ কৰাটো কোনোপধ্যে সম্ভৱ নহয় ৰাজ্য চৰকাৰৰ পৰা আমি সহায়টো ল'ব লাগিব আৰু মই আলোচনা কৰিম আমাৰ চিফ হাগ্ৰামা মহিলাৰ ছাৰৰ লগত আৰু ইয়াৰ পৰা কিছুমান প্ৰপ'জাল আমি ৰাজ্য চৰকাৰক পঠাম আলোচনা কৰিম কিভাৱে এইটো ৰিভাইভ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আৰু যেহেতু এটা বিতৰ্ক হৈ আছে পূৰ্ব চৰকাৰে বিভিন্ন দুৰ্নীতি কৰিছিল কেতিয়ালৈ তদন্ত হ'ব? তদন্ত এতিয়া আমি চাই আছোঁ কিছুমান তেওঁলোকৰ ইণ্টাৰভিউটো আমি ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ তো জাষ্ট আমি দায়িত্ব লৈছোঁ লাহে লাহে আমি কৰিম ৰাইজৰ যেটো আশা আকাংক্ষা সেইটো পূৰণ কৰিব লাগিব উন্নয়নমূলক কাম কৰিব লাগিব সকলো দিশটো আমি চাইছোঁ কৰবাত যদি কৰাপশ্যন কৰা আমি দেখা পাওঁ নিশ্চয় আমি আইনগত ব্যৱস্থা ল'বৰ কাৰণে সিদ্ধান্ত ল'ম। যিসকল ভূমিহীন মানুহ আছে তেখেতক কেতিয়ালৈ ভূমি পাট্টা দিব ছাৰ? ইতিমধ্যে আমাৰ নিৰ্বাচন আগতে এইটো ঘোষণা কৰিছিলোঁ আমাৰ নিৰ্বাচনী ইস্তাহাৰতো আছে যে আমি যিসকলৰ ভূমি নাই তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থাটো আমি কৰিম কিন্তু ইতিমধ্যে আমাৰ প্ৰথম ইচিত সেইটো আলোচনা হ'ল দেখিলোঁ যে সেইখিনি কাম কৰিবৰ কাৰণে মণ্ডল কাননগৰ বহুত অভাৱ আছে সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ EM তেখেতৰ সভাপতিত্বত এটা কমিটি গঠন কৰা হ'ল আৰু যদি প্ৰয়োজন সাপেক্ষে আমাৰ ৰিটায়াৰ্ড পাৰ্চন লোৱাৰো আমি সিদ্ধান্ত লৈছোঁ আৰু বিধানসভাৰ আগে আগে আমি চেষ্টা কৰিম দিবৰ কাৰণে। ছাৰ বিধানসভা নিৰ্বাচনতো বেছি দিন নাই ছাৰ প্ৰস্তুতি কেনেধৰণৰ ছাৰ বিপিএফৰ? ইতিমধ্যে আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে আমাৰ বিটিচিত 15টা বিধানসভা সমষ্টি আছে 15টা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আশা কৰিছোঁ আমি বিপিএফ দলে ৰাজ্য চৰকাৰ যেটো হ'ব 26ৰ নিৰ্বাচনৰ পিছত সেই ৰাজ্য চৰকাৰৰ সহযোগী দল হিচাপে আমি থাকিম। এই বিধানসভা নিৰ্বাচন বিজেপি থাকিব নে লগত আপোনালোকৰ যেটো এনডিএৰ আপোনালোকে অন্তৰ্ভুক্ত হ'ল? আমি নিৰ্বাচনৰ আগত কাৰো লগত আমি মিত্ৰতা নকৰিম আমি নিৰ্বাচনৰ পিছত পোষ্টপল আমি এলায়েন্স কৰিম আৰু আমাক নলখাই কোনো অসমত চৰকাৰ কৰিব নোৱাৰে সেই সুযোগটো আমি ল'ম। ইপিপিএলে কিন্তু ইয়াতো খেলিব আৰু বাহিৰতো খেলিম বুলি কৈছে ৰাজনীতি দল হিচাপে তেওঁলোকে খেলিবই কিন্তু হাৰা জিকাটোৰ কথা হাৰা জিকাৰহে কথা ৰাজনীতি দল হিচাপে খেলিব পাৰে তেওঁলোকে ইয়াত মোৰতো একো ক'বলগীয়া নাথাকিব গতিকে তেওঁলোকে নিৰ্বাচন জিকিবনে নাই সেইটোৱে ডাঙৰ কথা। তাৰমানে বিধানসভা নিৰ্বাচনৰ পিছত নিশ্চিন্ন হ'ব নেকি ইপিপিএল দল? শেষ হ'ব ইপিপিএল নাথাকিব আৰু ইপিপিএল দল নাথাকে। কিন্তু প্ৰমোদ বড়োৰ দুৱাৰ খোলা আছে নে নাই বিপিএফলৈ? বিপিএফ দলত এতিয়ালৈকে তেনেকুৱা ধৰণৰ আলোচনা কৰা নাই এইটো সময়ত ক'ব আৰু যতদূৰ মই জানো আজিৰ তাৰিখত তেওঁলোকৰ লোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই। প্ৰমোদ বড়ো আহিলেও নলয়? আমি নল'ম।